Hello everyone, welcome back to my YouTube channel. আজি গৈ আছো আমাৰ গাঁৱৰ ঘৰলৈ অৰ্থাৎ মাজুলীলৈ। মাজুলী বুলি ক'লে কিবা এটা মনতে ভাল লাগে নহয় নে? সত্ৰ নগৰী। আমি তালৈকে গৈ আছো এতিয়া আৰু আমি গৈ পাই গলোগে আৰু আইতাৰ ঘৰতে ড্ৰেছ চেঞ্জ কৰিলো। তাৰ পাছতে আমি ওলাই আহিলো সত্ৰ চাবলৈ। যেহেতু আগতে আহিছো, তেও মই বিয়াৰ পাছত সত্ৰলৈ অহা প্ৰথম সেইবাবে অকণমান ওলাই আহিলোঁ সত্ৰলৈ বুলিয়ে। তাৰপিছতে এইফালে গড়মূৰ সত্ৰলৈ আহিলোঁ আমি প্ৰথমেই। সত্ৰ নামঘৰ সকলোৰে সোমাই অহাৰ লগে লগেচোন মনটোৱে কিবা এটা বেলেগ লাগে নহয়নে? তাতে আমি তাম্ৰলিপিও চালোঁ, দেখিছে আগৰ দিনৰ। তাৰপাছতে মই মোৰ মৰম লগা আইতাজনীৰ ওচৰলৈ গ'লোঁ, মানে দেউতাৰ মা। তেওঁ দেখিছে 100 বছৰ পাৰ হৈ গ'ল, 108 বছৰমান হ'লগৈ। এতিয়াও চুলি আগৰ কেইডালহে পকিছে, ইমানেই মানে পুৰা ভাল হৈ আছে। তাৰ পাছতে আমি ওলাই আহিলোঁ। এজন মানুহজন এইফালে পিছফালে মা বহি আছে দেই। আমি এতিয়া সত্ৰকেইখন চাবলৈ ওলাই আহিলোঁ। সামগ্ৰী সত্ৰ চাম। নেক্সট মিনি ব্লগত আপোনালোকে দেখিবলৈ পাব। থেংক ইউ।